নমস্কাৰ মই যোৱাকালি বৈষ্ণৱীৰ ওপৰত বৈষ্ণৱীৰ লগত যিটো হৈছিলে তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু মই য'তে চাইছিলোঁ মানে ফেচবুক পেজ ইনষ্টাগ্ৰাম FB ইউটিউব য'তে মানে বৈষ্ণৱীৰ লগত যেতিয়া মাৰপিট কৰিছিলে সেই তেতিয়া তাৰ পাছদিনা বোলে বৈষ্ণৱীয়ে ছুইচাইড কৰিলে বুলি শুনিছিলোঁ আৰু বহুত ভাইৰেল হৈ গৈছিলে তাই ছুইচাইড কৰিছে বুলি বহুতে একচেপ্টো কৰিছিলে আৰু তাৰ ওপৰত ভিডিঅ'ও বনাইছিলে বাট ময়ো ভিডিঅ' বনাইছিলোঁ মই আজি যিটো ভিডিঅ' আপলোড কৰিছোঁ দীপশিখাৰ ভিডিঅ' মই সেইটো 6 তাৰিখে বনোৱা আছিলে বাট মই এইটো আপলোড কৰা নাছিলোঁ মই আজি আপলোড কৰিছোঁ আজি কি তাৰিখ আজি 16 তাৰিখ হয় 16 তাৰিখে ভিডিঅ'টো আপলোড 17 তাৰিখ হয় আজি আপলোড কৰিছোঁ আৰু এই ভিডিঅ'টো মই আজি 17 তাৰিখে বনাই আছোঁ তো সেইটো ভিডিঅ'টো মই বনাইছিলোঁ বৈষ্ণৱীৰ ওপৰত আৰু সেইটো আজি মই 17 তাৰিখ আজি মৰ্ণিঙে আপলোড দিছিলোঁ মৰ্ণিং আপলোড দিয়াৰ লগে লগে ইউটিউবে মোৰ ভিডিঅ'ত কপিৰাইট মাৰি দিলে তাৰ 5 মিনিটৰ পিছত ভিডিঅ'টোৱে ডিলিট কৰি দিলে কিয় কৰিলে কিয় নকৰিলে সেইটো মই নাজানো মই এইটো জানিব বিচৰাও নাই কাৰণ ডিলিট কৰিলে ভালেই কৰিলে কাৰণ সেইটো এটা ফেক SMS আছিলে মোৰ তাত কৈছিলোঁ বৈষ্ণৱী ৰিফাৰ ছুইচাইড কৰিছে তো তাই মৰিলে সেইবোৰ কথাই কৈছিলোঁ তেনেধৰণে 11 মিনিটৰ ভিডিঅ' বনাইছিলোঁ তাত বহুত কথা কৈছিলোঁ বাট ইউটিউবে ভিডিঅ'টো ডিলিট কৰি দিলে একো নাই কাৰণ বৈষ্ণৱী জীয়াই আছে সেইটোৱে আমাক লাগে আৰু সেইটোৱে বিচাৰি আছিলোঁ কাৰণ মই সেইটো ভিডিঅ'ত বাৰে বাৰে কৈ আছিলোঁ মানে যে ৰাইজে তাইক এবাৰ চান্স দিব লাগে ৰাইজক এবাৰ চান্স দিব লাগে বুলি মই কৈ আছিলোঁ মই সৰু যদি ভিডিঅ' ক্লিপটো মোৰ ফোনত ষ্ট'ৰেজ আছে তেনেহ'লে মই চাইডত লগাই দিম আপোনালোকে চাব পাৰিব সেই ভিডিঅ'ত মই তেনেকৈ কৈ আছিলোঁ ৰাইজে তাইক এবাৰ হ'লেও চান্স দিব লাগিছিলে ইমান মাৰপিট কৰিব নালাগিছিল তাইক বুজাব লাগিছিল বুলি মই কৈছিলোঁ ঠিক তেনেধৰণে বাট সেই ভিডিঅ' ডিলিট হৈ গ'ল একো নাই বাট বৈষ্ণৱী আছে পৃথিৱীত এতিয়াও তাই জীয়াই আছে তাই কোনো ধৰণৰ ছুইচাইড কৰা নাই বাট তেনেকুৱা টাইপৰে ছুইচাইড কৰিছে আৰু যদি তাত বড়ো ছোৱালী এজনীৰ লগতো তেনেকুৱা কাণ্ড হৈছিলে মাৰপিট কৰিছিলে সমাজৰ মানুহে বা ৰাইজে মিলি পিনে কিবা বেয়া কাম কৰাৰ কাৰণে সেইটো বিশেষ নাজানো মই সেইজনী ছোৱালীহে বোলে ছুইচাইড কৰিছে কিবা প্ৰব্লেমৰ কাৰণে বাট কিন্তু বৈষ্ণৱীয়ে ছুইচাইড কৰা নাই আৰু এই ভিডিঅ'ত মই আৰু এটা কথা কৈছোঁ যে কিছুমানে ফেক SMS-খিনি যে পাব্লিছ কৰে যে সেইখিনি কৰা অলপ বন্ধ কৰিছে যিকোনো ভিডিঅ' কাম কৰোৱাৰ আগত সেইটো ফেক হয় নেকি হয় চাব লাগে আৰু কিছুমানে সেই চুকে কাণে ভিডিঅ' বনাই পিনে যে ছ'চিয়েল মিডিয়াত পাব্লিছ কৰি দিয়ে এই যাৰ ভিডিঅ' বনাই দিয়ক সিহঁতে এবাৰ এটা কথা ভাবিব লাগে যে সেই ভিডিঅ' আপলোড কৰিলে তাৰ ফিউচাৰ কি হ'ব পাৰে কিছুমান ভিডিঅ'ই হয় কিছুমানে বনায়ো দিয়ে কিছুমানে মৰাৰ পৰা বচাই দিয়ে কিছুমানক মৰিবলৈ বাধ্য কৰাই দিয়ে কিছুমান ভিডিঅ' ফটোজে তো সেইটো কাৰণে মানে ছ'চিয়েল মিডিয়াত যেতিয়া ভিডিঅ'টো আপোনালোকে পাব্লিছ কৰিব বা ছ'চিয়েল মিডিয়াত যেতিয়া ভিডিঅ'টো এৰিব তো সেইটো মানে চাই চিতি কৰিব আৰু ৰিকুৱেষ্ট হয় সেইটো মোৰ কাৰণ চবৰে জীৱন একেই নাথাকে আৰু চবৰে পাৰ্চনেল লাইফ এটা থাকে চবৰে ফেমিলি থাকে চবৰে সমাজ থাকে তো সেইটো ভিডিঅ'ৰ কাৰণে যাতে যাৰে ভিডিঅ' নহওক সি যাতে ছুইচাইড কৰিব নোৱাৰে বা তাৰ যাতে ফিউচাৰটো বেয়া নহওক আৰু কাৰণ পৃথিৱীতটো চবেই জীয়াই থাকিব বিচাৰিব কোনেনো মৰিব বিচাৰিব বাট তেনেকুৱা এটা বেয়া কাণ্ড হৈ যোৱাৰ পিছত মানুহ জীয়াইও মৰি যোৱা নিচিনা হয় তো সেইটো কাৰণে মানে ফেক ভিডিঅ'খিনি ভাইৰেল কৰাৰ আগত এবাৰ ভাবি ল'ব বা পাব্লিছ কৰাৰ আগত এবাৰ ভাবিব আৰু আমাৰ পাব্লিকো আছে ভিডিঅ'টো দেখাৰ লগে লগে চবফালে একেবাৰে ট্ৰেণ্ডিং ফেচবুক হোৱাটছআপ ইনষ্টা মানে ৰাইজে ইমানেই মানে জনপ্ৰিয় কৰি দিয়ে তো সেইটোৱে কথা মই এইটো সৰু কথা ক'ম বুলি ভিডিঅ' বনাইছিলোঁ বাট দীঘলেই হৈ গ'ল এতিয়ালৈকে বৈষ্ণৱী আমাৰ লগত আছে বৈষ্ণৱীয়ে কোনো ধৰণৰ ছুইচাইড কৰা নাই বৈষ্ণৱী এতিয়াও আছে তো সেইটোৱে কথা ক'বৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ